এই পাঁচটা কথালৈ কেতিয়াও ভয় নকৰিব। নিৰ্ণয় ল'বলৈ, বিফলতালৈ, পৰিশ্ৰম কৰিবলৈ আৰু অকলে থাকিবলৈ। সকলোকে সুখ দিয়া ক্ষমতা আমাৰ নাই, কিন্তু কাৰোবাক দুখ নিদিয়াৰ ক্ষমতা আমাৰ আছে। যোগ্যতা কৰ্মৰ দ্বাৰা সৃষ্টি হয়। জন্মতে সকলো ব্যক্তিৰ যোগ্যতা শূন্যয়ে থাকে। যদি কাৰোবাক আপোনাৰ ভাল লাগে, তেন্তে ভাল তেওঁ নহয়, ভাল আপুনিহে। কাৰণ তেওঁৰ ভাল গুণবোৰ দেখা দৃষ্টি আপোনাৰ ওচৰত আছে। এটা সময়ত এটা কাম কৰক, আৰু সেই কামটো কৰোঁতে আপুনি আপোনাৰ সম্পূৰ্ণ মন প্ৰাণ ঢালি দিয়ক আৰু বাকী সকলো পাহৰি যাওক। পৰিয়ালতকৈ ডাঙৰ কোনো ধন নাই, পিতাতকৈ ডাঙৰ কোনো উপদেশ দিওঁতা নাই, মাতকৈ ডাঙৰ কোনো দুনিয়া নাই, পত্নীতকৈ ডাঙৰ কোনো বন্ধু নাই। সময়ৰ কথা, যিবোৰ মানুহে আজি ৰং বুলি কৈছে, সেইসকলে কাইলৈ দাগ বুলি ক'ব। জীৱনত এনেকুৱা কিছুমান কষ্ট আছে যিবিলাকে জীয়াই থাকিবলৈ নিদিয়ে, আৰু এনেকুৱা কিছুমান কৰ্তব্য আছে যিবোৰে কেতিয়াও মৰিব নিদিয়ে। কিছুমান মানুহে আমাক এই কাৰণে গুৰুত্ব নিদিয়ে কাৰণ আমি তেওঁলোকক অনুভৱ কৰাই দিলোঁ যে তেওঁৰ অবিহনে আমি থাকিব নোৱাৰোঁ। অচিনাকি হৈ থকাই ভাল, কাৰণ ওচৰলৈ আহিলে মানুহবিলাকে কষ্টহে দিয়ে। সফলতা কোনো গন্তব্যস্থল নহয়, সফলতা হৈছে এটা যাত্ৰা। এয়া কৰক, কোনেও আপোনাক ইগন'ৰ কৰিব নোৱাৰে। 1. আপোনাৰ সময় বহুত মূল্যৱান, গতিকে কোনোবাই এবাৰ মাতিলেই বা ফোন কৰিলেই তেওঁক লগ কৰিবলৈ নাযাব। 2. কিছুমান মানুহক আপুনি তেওঁৰ মৰ্যাদাতকৈ বেছি মৰম দি দিয়ে, এনেকুৱা নকৰিব। 3. কাৰোবাৰ ওপৰত অন্ধবিশ্বাস নকৰিব আৰু বেছি খুলি কথা নাপাতিব। 4. প্ৰত্যেক ঠাইতে আপুনি নিজৰ ইমপ্ৰেছন বনাওঁতে অভাৰ ৰিয়েক্ট কৰে, এনেকুৱা নকৰিব। 5. নিজৰ প্ৰশংসা নিজে নকৰিব। 6. সদায় আনৰ প্ৰথমে শুনক, তাৰ পাছত কওক, এনেকুৱা কৰিলে আপোনাৰ কথাত ধ্যান দি শুনিব। বিশ্বাস নাথাকিলে প্ৰেমো সম্ভৱ নহয় আৰু প্ৰাৰ্থনাও সম্ভৱ নহয়। নিজক সলনি কৰক। 1. সময়ৰ লগত নিজক সলনি কৰক। 2. নিজৰ লক্ষ্য পিছ কেতিয়াও নেৰিব। 3. নিজৰ বিষয়ে এটা কথাও বেয়াকৈ নক'ব। 4. নিজৰ স্বাৰ্থৰ কাৰণে কাকো আঘাত নকৰিব। 5. নিজৰ কাৰণে দয়ালু হওক, যিটো আপোনাৰ উচিত লাগে সেইটোৱে কৰক। কাৰো ভাৱনাৰ লগত নেখেলিব। হয়তো আপুনি খেলখনত জিকি যাব, কিন্তু সেই মানুহজনৰ লগত জীৱনৰ কাৰণে হাৰি যাব। সম্বন্ধ থাকিলেই সম্বন্ধ নবনে, সম্বন্ধ পালন কৰিলেহে সম্বন্ধ বনে। মগজে বনোৱা সম্বন্ধ বজাৰলৈকে চলে আৰু হৃদয়ে বনোৱা সম্বন্ধ শেষ উশাহলৈকে চলে। জীৱন এটা পৰীক্ষা হয় য'ত বহুত মানুহ ফেইল হয়, কাৰণ তেওঁলোকে আনৰ নকল কৰে। তেওঁলোকে বুজি নাপায় যে সকলোৰে প্ৰশ্নকাকত বেলেগ বেলেগ হয়। এই পৰীক্ষাত মৌন হোৱা আৰু মৌন হৈ থকাৰ মাজত পাৰ্থক্য আছে। মৌন তেতিয়া হয় যেতিয়া কাৰোবাৰ কথা বেয়া লাগে, আৰু মৌন হৈ এইটো কাৰণে থাকে যাতে আন কোনেও নিজৰ কথাত বেয়া নাপায়।